হেল্ল' এভৰিৱান, প্ৰিয়াৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল এটা ৰেচিপি লৈ আহিছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাবলৈ নাপাহৰিব। এতিয়া তেল গৰম হোৱাত মাছখিনি মই প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। নৰসিংহ, মানিমুনি, ভেদাইলতাৰ লগত নহৰু, জলকীয়া দি মই এতিয়া পিচি ল'ম মিক্সাৰত। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল আৰু মিক্সাৰত পিচি হৈ গৈছে এইখিনি। তেলত এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি অলপ সময় ৰঙাকৈ ভাজি ল'ম। পিচি থোৱা মই পেষ্টখিনি দি দিছোঁ এতিয়া মই। এতিয়া মই অলপ ভাজিম, শুকান হৈ যোৱালৈকে ভাজি থাকিম মই। নিমখ 1 চামুচ দিছোঁ। হালধি গুড়া 1 চামুচ দিছোঁ। গোটেইখিনি এতিয়া মিক্স কৰি অলপ ভাজিছোঁ। মই মিঠা হ'লে ভাল পাওঁ কাৰণে মই চেনি অকণমান দি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই গৰম পানীখিনি দি দিছোঁ, অলপ জোল বনাম যেতিয়া। অলপ সময় উতলিবলৈ দিম মই। এতিয়া উতল আহি গৈছে তৰকাৰীখিনিত, মই এতিয়া মাছ কেইপিচ দি দিছোঁ। এতিয়া তৰকাৰীখিনি মই অলপ সময় উতলিবলৈ দিম। মোৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ এতিয়া।